প্ৰথমতে বাহিৰ জনাই গাঁও পঞ্চায়তৰ মাননীয় সভানেত্ৰী লগতে ইয়াৰ কাউন্সিলৰ ৱাৰ্ড মেম্বাৰ লগতে আমাৰ অফিস ষ্টাফ কনিষ্ঠ অভিযন্তাকে আদি কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ। এই ৰাস্তাটো যেহেতু অত্যন্ত প্ৰয়োজন, এই বেৰা জলডুবি যোৱা যিটো ৰাস্তা আপোনালোকে নিজে স্বচক্ষে দেখিছে, অতি জৰাজীৰ্ণ, ইয়াৰ যাতায়াতৰ কোনো ব্যৱস্থা নাই। গতিকে এই ৰাস্তাটো আজি বাহিৰ জনাই গাঁও পঞ্চায়তৰ পৰা 23 লাখ টকা আবণ্টন দি পেলাই এই ৰাস্তা যিটো নিৰ্মাণৰ কাৰণে মোক যিহেতু উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি আনিলে, সেইকাৰণে মই গাঁও পঞ্চায়তৰ সকলো কৰ্মকৰ্তা, সভানেত্ৰীৰ লগতে সকলো কৰ্মকৰ্তাকে মই ধন্যবাদ জনাইছোঁ। আৰু যেহেতু এই অঞ্চলত যথেষ্ট সংখ্যক কাম কৰিব লগা আছে আৰু যথেষ্ট সংখ্যক কাম হৈছে বুলি মই ক'ব বিচাৰোঁ, তেওঁলোকক মই এটা আহ্বান জনাইছোঁ, সেৱা মনোভাৱ লৈ পেলাই তেওঁলোকে ৰাইজৰ সেৱা কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু মই জনাত অতি নিষ্ঠা আৰু সততাৰে ইয়াত কাউন্সিলৰ আৰু প্ৰেছিডেণ্ট দুয়োজনেই খুব ভাল কাম কৰিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু অদূৰ ভৱিষ্যতে যিবিলাক তাৰমানে অত্যন্ত প্ৰয়োজনীয় ৰাস্তা পদূলি হওক, ৰাজহুৱা অনুষ্ঠান হওক, এই অঞ্চলত পৰ্যায়ক্ৰমে কাম হ'ব। আৰু পঞ্চায়তৰ বাদেও যেহেতু এইটো মিচিং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত এটা অঞ্চল, মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰাও ইয়াত যথেষ্ট সংখ্যক উন্নয়নৰ কাম হৈছে আৰু হৈ থাকিব। আৰু লগতে আমাৰ ইয়াত যিহেতু অন্যান্য কাউন্সিল আছে, এই অন্যান্য কাউন্সিলসমূহ ইয়াত ৰাইজৰ যিবিলাক দুৰ্দৰ্শী এই বানপীড়িত অঞ্চলত যথেষ্ট সংখ্যক কাম কৰিব লগা আছে। সেইকাৰণে মই সকলো যিমান নেকি গভমেণ্ট এজেঞ্চি আছে এই সকলোকে এই অঞ্চলত গুৰুত্ব দি পেলাই এই নলিনী পাম হওক বাহিৰ জনাই অঞ্চলত কাম কৰিবৰ কাৰণে সকলো পক্ষকে মই আহ্বান জনাওঁ। এতিয়া আমি বাহিৰ জনাই লুহিজান গাঁও পঞ্চায়তত উন্নয়ন বুলি ক'লে মানে আমি পঞ্চায়তৰ ফালৰ পৰা আমাৰ যিটো স্কিম 15 ফাইনেন্স বা 14 ফাইনেন্স, আমি যোৱা কেইদিনমানৰ আগতে আমাৰ 14 ফাইনেন্স স্কিম চলি আছে। সেই 14 ফাইনেন্স স্কিমটোৰ পৰা আমি বিভিন্ন ধৰণৰ স্কুল নিৰ্মাণ কৰিছোঁ। ল'ৰা ছোৱালী যিহেতু আগত স্কুলবোৰ বেয়া, অংগনবাদী সেইকেইটা ৰিপেয়াৰিং কৰিছোঁ। তাৰ চকী বেঞ্চ নাথাকিনি চকী বেঞ্চ স্কিম ধৰি দিছোঁ। তেনেকুৱা আৰু এনেকুৱা আমাৰ বানপীড়িত এলেকাত যদি অহা যোৱা কৰবাই কালভাৰ্ট মানুহৰ কাৰণে সৰু মুৰা কালভাৰ্ট অহা যোৱাৰ কাৰণে অসুবিধা হোৱাৰ কাৰণে কালভাৰ্ট দিছোঁ। আমাৰ সেই বড়োগাঁৱতো এখন দিছোঁ, কালভাৰ্ট দিছোঁ। আৰু ইয়াতে জলডুবি স্কুলত এতিয়া 6 লাখ টকা নিউ 15 ফাইনেন্সৰ পৰা আমি স্কুল এটা LP স্কুল এটা নিউ কনষ্ট্ৰাকশ্যন কাৰণে বিল্ডিং এখন ধৰিছোঁ। আৰু হাইলেণ্ড লেট্ৰিন ধৰিছোঁ আমি। তেনেকুৱা বিভিন্ন ধৰণৰ উন্নয়নমূলক গোটেই 10টা ৱাৰ্ডতে আমি তেনেকুৱা দিবলৈ চেষ্টা, গোটেই ৱাৰ্ড মেম্বাৰৰ লগত লৈ ৰাইজক লগত লৈ আমি উন্নয়নমূলক কামবোৰ কৰি আছোঁ বৰ্তমানে। বাজেট বুলি ক'বলৈ আমাৰ বাজেটটোতো আমি GPTP বুলি এটা প্লেন আমি বনাওঁ। মানে GPTPত আমি বিভিন্ন আমাৰ গোটেই পঞ্চায়তৰ সমস্যাৰ লগত লৈ আমি গোটেই ৰাইজক লৈ গাঁৱে গাঁৱে সোমাই আমি পদযাত্ৰা কৰি আমি কালেকশ্যন কৰোঁ। মানে বাজেটকেইটা ক'ত কি ৰাইজৰ কি সমস্যা আছে সেইখিনি গোটেইকেইটা আমি কালেকশ্যন কৰি এটা GPTP বুক বুলি বনাওঁ। সেই GPTPৰ ওপৰত আমি বাজেট স্কিম কিবা কৰি গাঁও সভা পাতোঁ। আমি গাঁও সভাতে আমি ইম্পৰ্টেণ্ট যিকেইটা ৰাইজৰ সমস্যাৰ স্কিম, যিকেইটা আমাৰ উন্নয়নমূলক কাম বা যিকোনো মানুহৰ সমস্যা আমি দূৰ কৰিব পাৰে সেই স্কিমখিনি আমি গাঁও সভাত ধৰোঁ। মানে আৰু আজি যিহেতু উদ্বোধনী কৰিলে MGNৰেগাত 23 লাখ টকাৰ, হয়, সেইটো কেনেকুৱা ধৰণৰ কামটো কৰিব বা কৰাৰ দায়িত্ব লোৱা কেইটা কি জনাব আপুনি? এই আজি যিটো 23 লাখ টকাৰ আমি স্কিম জলডুবিত আমি স্কিমটো MGNৰেগাৰ পৰা আনিছোঁ। এই MGNৰেগাটো আমি নিবনুৱা মানুহকেইটাৰ যিটো জব কাৰ্ড আমি 100 দিন জব হোল্ডাৰ 100 দিন কাম পাব লাগে। সেইমতে আমাৰ তাত পঞ্চায়তত জবটো পাব লাগে বুলি আমাৰ তাৰ ওচৰত আবেদন আহে। সেই ৰাইজৰ কাৰণে আমি এই স্কিমটো অনা হৈছে। যিহেতু আপোনালোকে গোটেই আমাৰ এই অসমতে জানে বুলি ক'লেও বেয়া নহয়, আমাৰ এইখন বানপীড়িত এলেকা আৰু ইয়াত বহুত দৰিদ্ৰ মানুহ আছেগৈ। মানে জব কাৰ্ডৰ পৰা আমি আলি বা ইহঁতে 100 দিনৰ হাজিৰা পোৱাৰ কাৰণে ইহঁতৰ কিবা এটা অভাৱ দূৰ হওক বুলি আমি এই স্কিমটো আৰু ৰাইজৰ উন্নয়নৰ কাৰণে আমি এইখন স্কিম অনা হৈছে। মানে যিটো আপুনি প্ৰশ্ন কৰিছে, MGNৰেগাত আমি জোনাই ব্লকত কাম নোহোৱা বুলি এটা প্ৰচাৰ চলি আছে। আমি বাহিৰজোনাই আঞ্চলিক পঞ্চায়তত আৰু বাহিৰজোনাই যিখিনি আমাৰ ইয়াতে বেৰাচাপৰি অঞ্চল আছে, আমাৰ ফ্লাড এফেক্টেড এৰিয়া, নিশ্চয় গম পায় আমাৰ ইয়াতে ৱাটাৰ ৰিচোৰ্চৰ কাম চলি আছে। যিমানখিনি ইয়াতে আমাৰ MGNৰেগাতে যিমান ৰাস্তা পদূলি আমাৰ MGNৰেগাতে হৈ আছে। আজি ইয়াতে
60 to 65 অহা আমাৰ বড়ো গাঁও বা ইয়াত নলনি পাম ইয়াতে বড়ো মিচিং আমাৰ সকলো জনগোষ্ঠীয়ে ইয়াত বসবাস কৰি আছে। ইয়াত চাব সুধিব, ইয়াত কোনো বেলেগৰ কাম PWD পৰা কেনেধৰণৰ আমাৰ ৰাস্তাবোৰ অহা নাই। ইয়াত যিমান গাইড বান আছে আমি MG জেগাৰ পৰা কৰি আছোঁ। এতিয়া আজি ইয়াতে যিটো বানপানী এফেক্টেড যিখিনি লৈ গৈছে চৰ চাপৰি আপুনি প্ৰেছ মিট দেখি আছে যে আমি যিখিনি আমি কৰিব পাৰিছোঁ আমি MG জেগাতে কৰিছোঁ। হয়, দুই এটা অকণমান মানে অগা পিছা হ'ব পাৰে, কিন্তু আজি যিখিনি কৰিছোঁ ইয়াতে আপোনালোকে RTI মাৰি চাব পাৰে, ইয়াৰ ৰাস্তা চাব পাৰে, সকলোখিনি আমি ইয়াৰ ৰাস্তা MG জেগাতে কৰি আছোঁ। কিন্তু ইয়াত পেপাৰ মিডিয়াতে কোনোবাই আজি টাই আহোম ছাত্ৰ সন্থা আৰু কিবা তামুলী বুলি এটা ধেমাজি ডিষ্ট্ৰিক্টতে কালি প্ৰেছ মিট দিছে। মই ইয়াৰ পৰাই কৈছোঁ যে তেওঁ ইয়াতে বিশেষভাৱে MG জেগাতে হৈছে নে হোৱা নাই ওপৰৰ পৰা ক'লে নহ'ব। ইয়াত ভিতৰৰ বাবে যিকোনো আমাৰ জব কাৰ্ড আছে, জব হোল্ডাৰ আছে, আমাৰ জব হোল্ডাৰৰ ওপৰত আমি ভিত্তি কৰি আমাৰ ইয়াত কাম চেংচন পাওঁ আৰু সেই চেংচনৰ ওপৰতে প্ৰতিখন গাঁৱতে তেনেকৈ আমি কামবোৰ ডিষ্ট্ৰিবিউট কৰিলোঁ। ইয়াতে দুটা এটা কিছুমান মানুহৰ জব কাৰ্ড কিবা কিবি হ'ব পাৰে, সেইটো ন' নিট, এইটো আছে 5টা আঙুলি সমান নহয়। গতিকে ইয়াতে যিখিনি কাম কৰি আছে সকলোখিনি আমি ইয়াতে যিখিনি এম্বেকমেণ্ট, গাইড বান, ৰ'ড কাম বান আৰু জীৱন জীৱিকাৰ বাবে আমি এতিয়া আঁচনি লৈছোঁ, অগৰু প্লেণ্টেশ্যন, চুম প্লেণ্টেশ্যন, সেইখিনিৰ বাবে একদম নাৰ্চাৰীৰ পৰা যিখিনি আমি সঠিকভাৱে আমি ওখ ঠাইত কৰিব কৈছোঁ। আৰু ফিচাৰী, চেল্ফ ফিচাৰী আছে, আমি ফিচাৰী খান্দিছোঁ। CM ড্ৰিমত আমি ফিচাৰী খান্দি আছোঁ। আমাৰ 22 জীৱিত 4টা ফিচাৰী খান্দি আছে। আৰু নিবনুৱা ল'ৰাখিনি ইয়াতে সংস্থাপন ধুনীয়া হৈছে। ৰিচেণ্ট মই য'ত কথা কৈ আছোঁ এইখনে এটা বেৰাচাপৰি অঞ্চলৰ বৃহত্তৰ, আৰু ইয়াতে আছে দেউৰী গাঁৱত আমি ইয়াতে প্ৰেচিডেণ্টৰ নেতৃত্বত এটা ফিচাৰী আছে, তাৰ ওপৰতে গাহৰি মীন পালন হৈ আছে, আপোনালোকে চাব। আৰু ইয়াতে চলি আছে বেৰা বেংগলী বস্তি, তাতে এটা চলি আছে, তাতে সম্পূৰ্ণভাৱে আমি মাছ হৈ আছে। আৰু এটা আছে সোণোৱাল কাঠনি আৰু মৰা, তেনেকৈ আপোনালোকে চালে এনেই মুখৰ পৰা ফিল্ড ভিজিটিং নকৰাকৈ যে মুখৰ পৰা যদি বাইক দিয়ে সেইটো মই কিবা কৰিছোঁ। আপোনালোকে আহক, ইয়াতে ৰাইজৰ লগত চাই যিখিনি উন্নয়নমূলক আছে আঁচনি আছে এইখিনি MG জেগাৰ পৰা হোৱা নে বেলেগ ডিপাৰ্টমেণ্টৰ হোৱা আপোনালোকে চালে গম পাব। আৰু যিটো আমাৰ ৱাটাৰ ৰিচোৰ্চৰ পৰা যিটো আমি কৰি আছোঁ, বেৰা চাপৰিৰ পৰা আমাৰ ভলুকা কৰিলোঁ, যিটো এম্বেকমেণ্ট আগত আছিলে তাৰ সেই এম্বেকমেণ্টটো আমি MG জেগাতে কোৱা। গতিকে ইয়াৰ কথা কোৱা আৰু কোৱাৰ ওপৰত বহুত ডিফাৰেঞ্চ আছে। সেইকাৰণে চালি জাৰি চাই পিনে আমি কথাবোৰ ক'লে ভাল হ'ব। আৰু ৰাইজৰ মাজত এনেই প্ৰচাৰটো কৰিলে আমাক অলপ DRDটো অলপ ঘৃণা চকুৰে চাই পঞ্চায়তৰ প্ৰেচিডেণ্ট